बैगन। रोम रोम भाइयों दिमाग खराब हो जाएगा मैं माँ হে গাইজ তো মানে চাব পাৰে মছজিদ ভাইৰ লগত আমি যাই আছোঁ গাইজ মিলত বহুত গৰম গাইজ মনোজিত বোলে এনে আছে ঘৰত যোৱা নহ'লে মিলৰ পৰা আহোঁ গাইজ মানে গলি মনোজিতক লগ ধৰি যাই আছোঁ তো গাইজ ইয়াৰ বোলে গৰমৰ পুৰা অৱস্থা বেয়া হৈ গ'ল যোৱা একো নহয় যোৱা ঠাণ্ডা এটা খুৱাই দিম তো গাইজ চাব পাৰে ইমান গৰম গাইজ মোৰ মুখখন জমনা পাইছে একদম মানে কি ৰ'দ একদম গাইজ পুৰা গৰম মানে ঘামি জামি গৈছোঁ আমিও মিলত ধানবোৰ থৈ দিলোঁ আজি বোলে নাবানে হয় আৰু ইমান গৰম আৰু কেনেকৈ বান্ধিব ইমান গৰম আৰু আজি দোকানৰ পৰা এটা ঠাণ্ডাই লৈ লওঁ আৰু গাইজ তো এইপিনে মনোজিত ভাই বোলে ঠাণ্ডা খায় তো এতিয়া ঠাণ্ডা ঠাণ্ডা ললোঁ গাইজ কেম্পা চাব পাৰে এইপিনে কেম্পা লৈ ললোঁ একদম গরম লেগে গেছে গাইস আমিও ঠাণ্ডা ঠাণ্ডা খাই ডাইৰেক্ট ঘৰলৈ যাই আছোঁ গাইছ আমাৰো বাইক চাইক নাই জানেই এই মানে মনোজিত উঠিছে এতিয়া গৰম লাগছে চন্দে ভাই অলপ মানে শান্তি দিছোঁ আৰু ইয়াক মানে অলপ গৰমটো ঠাণ্ডা পেলাইছোঁ আৰু তো গাইছ এতিয়া আমি যাওঁ ঘৰত তেতিয়া আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাত চাই যদি ফ'ল' কৰি দিব তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইছ